কালি ভিডিঅ' বনালোঁ আজি মই ভিডিঅ' বনাই দিম বুলি ভাবিছোঁ এতিয়া মই বেগীত পৰা মানে এনেই বৰষুণ দি আছে ভিডিঅ' বনাইছোঁ আজি ভিডিঅ' বনাই গোটেই মোৰ চেনেলত ভাইটি আহি Hello, 1 2 3 1 2 3 mic test ভিডিঅ'টো চোৱাৰ আগত সকলোকে ক'ব বিচাৰিছোঁ যে যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব দেই আৰু ভিডিঅ'টো লাষ্টলৈকে চাই কেনেকৈ পালে কমেণ্ট কৰি জনাব দেই এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ বলক वेलकम बैक टू अनदर वीडियो সকলোকে স্বাগতম জনাই মোৰ ভিডিঅ' আৰম্ভ কৰি লৈছোঁ হৰু পুৱালি ব্লগছ তো যোৱাকালি আমি আহি পালোঁ আমাৰ বাইদেউহঁতৰ ঘৰলৈ তিনিচুকীয়া আগতে এবাৰ আহিছোঁ ভিডিঅ'টো দেখাইছোঁ তো কালি ভিডিঅ' নবনালোঁ তো আজি ভিডিঅ' বনালোঁ তো জাষ্ট এতিয়া মই শুই উঠিছোঁ আৰু এইফালে আমাৰ দাদা এইফালে শুই আছে ইয়াৰ হেৰি হোৱাৰ বাবে চাইনাছৰ প্ৰব্লেম হোৱাৰ বাবে এইফালে বাইদেউ কাম কৰিছে আৰু ভাগিন আৰু সৰু বাইদেউ শুই আছে বাকী মই অলপ পিছত লগ দেখাই তো গাইজ এতিয়া এডিটিং কৰিছোঁ কিন্তু মই যেতিয়া ভিডিঅ'খিনি চাইছোঁ বাইদেউৰ মোবাইলৰ মানে ভাগিনে মোবাইলটো পেলাই তাৰ যোনটো স্পীকাৰ চাউণ্ড আছিলে সেই স্পীকাৰৰ যোনটো চাউণ্ড আছিলে সেইটো মানে ভলিউমটো কম হৈ থাকিলে সেইটো কাৰণে ভিডিঅ'টো মাজে মানে অলপ আৱাজটো পিছত আহিছে ভইচটো চাউণ্ডটো আগত আহি গৈছে বেয়া নাপাব এইটো মই বাৰু এডিটিং কৰি কিনে অলপ মিলাব পাৰিলে মিলাই দিম আৰু ইয়াৰ পৰা ৰাতিপুৱা যোনটো ভিউ আহিছে ভালেই লাগিছে কিন্তু যদি ছটত গৈ কিনে যেতিয়া মানে ওপৰত গৈ কিনে যেতিয়া ভিডিঅ'টো বনাওঁ ন নেক্সট লেভেল লাগিব পাৰে আমাৰ ৰাতিও গৈছিলোঁ দিনতো গৈছিলোঁ কালি বহুত মজা লাগিলে তো আজি অলপ পিছত যাম আপোনালোকক দেখাম খানা খোৱা হৈ গ'ল এতিয়া মোবাইলটো চাৰ্জ বহাই লওঁ তাৰপিছত আৰু অকণমান ব্লগ বনাম সেইটো চাওক তাতে ঠাৰ আছে আৰু পানী ভৰাবলৈ আহি পালোঁ মোক এই পাইপটো যোনটো গৈছে এইটো ইয়াত কৰি দিওঁ তো এইখিনি গোটেইখিনি বাইদেউ দোৱা হয় তো এইখিনিত আমি এতিয়া পানী দিম আৰু কৈছিলোঁ নহয় ছাতৰ পৰা আপোনালোকৰ ভাল লাগিব নাজাৰাটো চাই কিনে চাওক ইয়াৰ পৰা মানে পুৰা তিনিচুকীয়াটোতো চাই পোৱা নাই যোৱা যিমানখিনি দেখাব পাৰিছোঁ আপোনালোকক দেখাইছোঁ মই গোটেই আছে আৰু যেতিয়া সেই ছটত যাম মানে এইফালৰ পৰা চিৰিত ছটত যাম তেতিয়া মজা লাগিব এইটো চাই কিনে চাব আপোনালোকে ৱেইট কৰক সেই জেগাটো কাৰণে এতিয়া যাওঁ তলত আৰু ছটত পিছত আহিম তো এতিয়া মই ইউটিউবত যাওঁ আৰু মোৰ ইউটিউবৰ ভিডিঅ'টো অন কৰোঁগৈ ইউটিউবৰ মতে কি পালোঁ এইটো পৰে কমো HO আহি গ'ল ইয়াত হৰু পুৱালি ব্লগ তো গাইজ চাব পাৰিছে মই ইউটিউবত আৰু মোৰ টোটেল ভিউজ হৈ গ'ল ইয়াত ওলাইছিলে নহয় 129টা ভিউজ হৈ গ'ল আৰু দুদিন আগতে মই ভিডিঅ' আপলোড দিছোঁ আপোনালোকে চাব ফটাফট গৈ তো ইয়াৰ যিকোনো এটা ভিডিঅ' চলাওঁ ৰ'ব প্ৰথমে ভিডিঅ'টোৱে চলাই দিওঁ এইটোৱে চলাই দিওঁ ন তো এতিয়া এই পইণ্টটোৰ লগত মই ইউটিউবৰ ভিডিঅ'খিনি চাইছোঁ আপোনালোকে এনেকুৱা নহয় মানে মই এডিট কৰি কিনে দেখাইছোঁ আপোনালোকক লাইভ দেখাই দিছোঁ চাওক মোৰ ভিডিঅ'টো চলিছে ৰ'ব আৰম্ভ হ'ব এইটো চাওক আহিও গ'ল মই আঙুলি দিছোঁ আপোনালোকে বুজি পাব পাৰে ৰ'ব চাউণ্ডটো দি দিওঁ অলপ Volume 24. Volume 62. তো এইবোৰ এতিয়া হৈ
থাকিব আমাৰ ভাইটিক মই দেখাইছোঁ যোনখিনি ভিডিঅ' বনাইছিলোঁ তো এইবোৰ চলি থাকিব বাকীখিনি চাই থাকক তো গাইজ আপোনালোকক মই মেইন ছটৰ পৰা অলপ দেখাই দিওঁ ভিউটো কেনেকুৱা আহিছে তিনিচুকীয়াত হেৰি 3, 2, 1 let's go আৰু আপোনালোকে যোনটো মোৰ ভাগিনৰ এটা ইউটিউব চেনেল আছে সৰু আছে ভিডিঅ' চিডিঅ' মই বনাই দিওঁ সনাপ্পা ব্লগছ বুলি আছে গৈ কিনে আপোনালোকে ইউটিউবত চাৰ্চ মাৰি তাক ছাপোৰ্ট কৰিব মোৰ ফালৰ পৰা আপোনালোকে ছাপোৰ্ট কৰিব ভাগিনকতো ছাপোৰ্ট কৰিব সনাপ্পা ব্লগছ বুলি আৰু যদি ইয়াত যদি কোনোবাই যদি খানা বনাই ভাল পায় বা তেওঁলোকে যদি কিবা ৰেচিপি শিকিব বিচাৰে তো ইয়াত এটা ইউটিউবৰ প্ৰফাইল আছে ছাইডত কুকিং বাই মধুমিতা দাস বুলি বাইদেউৰ কুকিঙৰ ভিডিঅ' বনাই আপোনালোকে গৈ কিনে প্লিজ চাব মোৰ ফালৰ পৰা ছাপোৰ্ট কৰিব বাইদেউক আৰু ভাগিনক তো আজি ভিডিঅ' চাই পেলাই লাইক কৰিব লগ কৰিম এখন ভিডিঅ'ত গুড বাই